নমস্কাৰ মোৰ নাম গৌতম বৰদলৈ নমস্কাৰ মোৰ নাম প্ৰজিতা বৰদলৈ নমস্কাৰ স্বাগতম জনাইছো এটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰীয়ে আৰু এতিয়া বাজিছে দিনৰ 12:30 এতিয়া মোবাইলটো তুলি লৈছোঁ মানে আপোনালোকক আজি বস্তু বহুত কিবা কিবি দেখাবলৈ আছে ইয়াৰ উপৰিও সেই প্ৰথম আৰম্ভণিখিনি আপোনালোকক কৈ লওঁ আজিৰ পৰা এসপ্তাহমানৰ আগত এসপ্তাহতকৈ বেছি হ'ল 8-9 দিনমান হ'ল তেতিয়া এটা মেছেজ আহিছিলে মোৰ ফেচবুক পেজত আৰু গৌতম বৰদলৈ নামৰ এটা প্ৰফাইলৰ পৰা আৰু প্ৰথমে তেওঁ দিছিলে যে হাই হেল্ল' কৈ পেলানি তাৰপিছত তেওঁ কানাডাত থাকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেকৈ বুলি দিছিলে স্ক্ৰীনশ্বট তাত দিছোঁ বাৰু আৰু সেই তেনেকৈ দিয়াৰ পিছত তেওঁ কৈছিলে যে তেওঁ কানাডাত যিখিনি পৰিস্থিতি বৰ্তমান সেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছে যদি মই দেখাবলৈ বিচাৰোঁ তেতিয়া তেওঁ কৰি দিব তেনেকৈ বুলি দিছিলে মইতো ভালে পালোঁ কাৰণ আপোনালোকেও দৰ্শকসকলেও চাবলৈ পাব ময়ো চাবলৈ পাম ধৰি লওক তেনেকুৱা কৰি তাৰপিছত তেনেকৈ কথাখিনি আগবাঢ়িলে আৰু তেখেতে ভিডিঅ'টো বনাই দিলে তেখেতৰ ঘৰখনৰ সৈতে আৰু তেখেত বৰ্তমান তেখেতসকল বৌ আৰু দাদা কেনেকৈ আছে তেওঁৰ নাম হৈছে গৌতম বৰদলৈ আৰু তেখেতসকল থাকে কানাডাৰ এলবাৰ্টা নামৰ ঠাইত আৰু তেখেতৰ পৰিয়াল হৈছে দাদা আৰু বৌ গৌতম দা আৰু বৌৰ নাম হৈছে প্ৰজিতা আৰু তেওঁ আৰু তেওঁৰ ল'ৰা দুটা আৰু তেখেতে থাকে তাতে 15 বছৰ হ'ল এতিয়া অসমৰ পৰা যোৱা আৰু এতিয়া কানাডা মানে কি আপোনালোকক মেপখনত এইখন বাৰু সৰু ল'ৰা ছোৱালীৰ মেপ তথাপিতো অনুমান কৰিব পাৰিব এইখিনিৰ পৰা এইখিনি ইয়াৰ পৰা ইমান মানত হ'ব ইয়াৰ পৰা মোলৈ মেছেজটো আহিছে আৰু আমাৰ অসমখনি আছে এইখিনিত ইয়াৰ পৰা ইয়াত আছে গৈছক আৰু ইয়াত ইমান মানত আৰু সিমানৰ পৰা আৰু তেখেতসকলৰ ঘৰখন আৰু তেখেতসকলে বৰ্তমান সময়ত লকডাউনৰ সময়ত কেনেকৈ কি কৰি আছে সেইখিনি সম্পূৰ্ণ এটা ভিডিঅ' দেখাইছে আৰু ইয়াৰ উপৰিও তাত কেনেকৈ যিটো আমাৰ ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস পালন কৰা হয় তেনেকৈ তাত কেনেকৈ পালন কৰা হয় সেইখিনিও ভিডিঅ' আগবঢ়াইছে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব তেন্তে বলক এইখনে হৈছে গৌতম দাহঁতৰ মৰমৰ কানাডাস্থিত ঘৰখনি আৰু তেখেতসকলৰ পুৰণা ঘৰ অসমত গুৱাহাটীৰ আৰু তেখেতসকল ইয়ালৈ আহিছিলে 15 বছৰ আগতে এতিয়া গৌতম দাহঁত ৰৈ আছে তেখেতসকলৰ ওচৰলৈ যাওঁ বলক নমস্কাৰ মোৰ নাম গৌতম বৰদলৈ নমস্কাৰ মোৰ নাম প্ৰজিতা বৰদলৈ আমাৰ মৰমৰ ভাগ্যশ্ৰীয়ে অসমৰ পৰা সুধি আছে আমি এই কৰোণা ভাইৰাছৰ মহামাৰীৰ সময়ত কি কৰি সময় কটাইছোঁ মই ঘৰৰ পৰা অফিচৰ কাম কৰিছোঁ আৰু আজৰি সময়ত অকণমান খেতি বাতি কৰিছোঁ আৰু ময়ো কামৰ পৰা আহি যেতিয়া সময় পাওঁ অলপমান খেতি বাতিত হাত লগাইছোঁ আহকচোন দেখাওঁ আপোনালোকক আমি কি কৰিছোঁ গৌতম দাহঁত থকা ঠাইখনত তাৰমানে ছমাহতকৈ বেছি বছৰটোৰ বৰফ পৰি থাকে এতিয়া বৰফ নাই পৰা বাৰু আৰু বৰফ নপৰা সময়কণতহে তেওঁলোকে খেতি কৰিব পাৰে আৰু এতিয়া বহুত কিবা কিবি তেওঁলোকৰ অকণমানি বাৰীখনত কৰিছে লগতে সহায় কৰিছে প্ৰাজিতা বৌয়েও আৰু তেতিয়াহ'লে তেখেতসকলে কি কি খেতি কৰিছে চাই লওঁ বলক এইজোপা গছক হস্তা বুলি কয় এইজোপা সৰু প্ৰজাতিৰ এবিধ আপেল ইয়াক ক্ৰেব আপেল বুলি কয় আমি বৰষুণৰ পানী ইয়াতে জমা কৰি থওঁ আৰু বাগিচাত তাৰ পৰাই পানী দিওঁ ইয়াত ছমাহতকৈ বেছি দিন বৰফে থাকে গতিকে বৰফৰ দিনততো খেতি কৰিব নোৱাৰি এই গৰম দিনতে কিছু অলপ কৰিব পাৰি বৰফবোৰ যোৱা মাহত গলিছে এতিয়ালৈকে গছৰ পাতবোৰ ভালকৈ সেইকাৰণে ওলোৱা নাই দুসপ্তাহৰ আগতে কিছু শাক পাচলি লগাইছিলোঁ এয়া দুজোপা বেঙেনা পুলি এজোপা
নাচপতি গছ আৰু এজোপা হ'ল আপেল গছ। এইবোৰ আপেলৰ ফুল ফুলিছে দেখিছা ভাগ্যশ্ৰী। আমি যোৱা 2 বছৰে আপেল ভালেখিনিয়ে খালোঁ, গছত লগা আপেল ফ্ৰেছ আৰু অৰ্গেনিক। এজোপা পিচ গছ লগোৱা 2 বছৰ হ'ল আৰু এয়া তাৰ ওচৰতে বিনৰ গছ লগাইছোঁ 2জোপামান, খাব পাম বুলি আশা কৰিছোঁ। এই যে কাঠৰ চলিবোৰ দেখিছে সেইবোৰ জংঘল নহ'বৰ কাৰণে দিয়া হৈছে। এয়া ৰঙালাও গুটি পচাইছিলোঁ, তাৰে পুলি ওলাইছে। এইখিনি ৰাজবেৰী গছ বুলি কয় আৰু লাগোতে জুলাই শেষমান হ'বগৈ। এইখিনি বিলাহী পুলি আৰু যোৱা কেইদিনমান আগতে অলপ শিল বৰষুণ দিছিলে, তেতিয়া পুলিখিনি অলপ বেয়া হ'ল। ইয়াতে 2জোপা লগাইছিলোঁ জুকুনি পুলি ফলটো আমাৰ দেখাত অলপ তিঁয়হৰ নিচিনা হয়, খাবলৈ বৰ সোৱাদ লগা, আৰু তাৰ কাষতে এইজোপা গোল বেঙেনা। এইখিনি আলু পুলি। আলুৰ চাৰিওকাষে জংঘল নহ'বলৈ এইখিনি অলপ মেট পাৰি দিছোঁ। আৰু আলুৰ কাষতে এইজোপা হ'ল জলকীয়া, আৰু জলকীয়াৰ লগতে এইখিনি হ'ল পিঁয়াজ। এইজোপা প্লামৰ গছ। এতিয়া চাবলৈ যাম এখন পাৰ্ক, যিখন সঁচাকৈ আচৰিত আৰু বহুতেই ধুনীয়া। আৰু সেইখন মানে নিৰ্মাণ কৰাৰো এটা কথা আছে, কাৰণ আছে। আৰু দাদাই মোক কৈছিলে যে আমাৰ যেনেকৈ ইয়াত ইণ্ডিয়াত যেনেকৈ স্বাধীনতা দিৱস 15 আগষ্টৰ দিনা পালন কৰা হয়, স্বাধীনতা দিৱস বুলি কোৱা হয়, ইণ্ডিপেণ্ডেন্স ডে বুলি কোৱা হয়, তেনেকৈ স্বাধীনতা দিৱস বুলি কোৱা নহয়, তাত কোৱা হয় হেপী বাৰ্থডে কানাডা বুলি কোৱা হয়। তাৰপিছত সেই কানাডাৰ 150 বছৰ স্বাধীনতা সম্পূৰ্ণ হোৱাৰ যি বছৰ সম্পূৰ্ণ হৈছিলে, সেই বছৰ স্মৃতি হিচাপে সেই পাৰ্কখন নিৰ্মাণ কৰা হৈছিলে বুলি দাদাই মোক কৈছিলে। গতিকে পাৰ্কখনো বহুত ধুনীয়া, চাই লওঁগৈ ব'লক। সঁচাকৈ ইমান ধুনীয়া এখন পাৰ্ক, আৰু সঁচাকৈ দেখিয়ে কিবা যাওঁ লাগিছে, তাত গৈ যেন অলপ পৰ বহিম। আৰু আপোনালোকৰো লাগিছে চাগে। আৰু যিবিলাক জীৱ জন্তু মূৰ্তি শিলেৰে বনোৱা হয়তো, আৰু তাৰ ওপৰত ঘাঁহ আৰু ফুলেৰে কিমান ধুনীয়াকৈ সজাইছে। আৰু ইয়াৰ ঘোঁৰাকেইটাৰ ওপৰত যিকেইটা নোম আছে, সেই নোমবিলাক সঁচাকৈ ৰিয়েলিষ্টিক নে আৰ্টিফিচিয়েল সেইটো নাজানিম, কিন্তু বহুতেই ভাল লাগিছে। আৰু ফুলবোৰ চাওক। এইখন পাৰ্কলৈ তেখেতসকল দাদা আৰু বৌ আগতে আহিছিলে, আগতে শ্বুট কৰা ভিডিঅ' এইটো। আৰু এতিয়া তাত লকডাউনৰ বহুতে প্ৰভাৱ পৰিছে, আৰু তেখেতসকল ঘৰতে আছে আৰু ঘৰৰ ওচৰ পাজৰেও নাযায় বোলে। আৰু দাদাইতো ৱৰ্ক ফ্ৰম হোম বুলি কৈছিলে, তেখেতে ঘৰৰ পৰাই কাম কৰি আছে। বৌহে কেতিয়াবা যাবলগীয়া হয়। আৰু সিমানখিনিয়ে, এইখিনি আগতে শ্বুট কৰা ভিডিঅ'। সকলো ফালে মাত্ৰ জীৱ জন্তুৰ মূৰ্তি, আৰু মূৰ্তিবিলাকৰ ওপৰত ধুনীয়াকৈ ঘাঁহ আৰু ফুলেৰে ইমান ধুনীয়া লাগিছে সঁচাকৈ। আৰু এইবিলাক তাতে পাই চাগে, কানাডাতে জীৱ জন্তুবিলাক। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। বিদেশত আপোন মানুহক এনেদৰে চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু গৌতম দা আৰু গৌতম দাৰ বৌ প্ৰাজক্তা বৌৰ দুয়োজনৰে 2টা চেনেল আছে। গৌতম দাই নিজৰ চেনেলত ফটোগ্ৰাফী ৰিলেটেড তাৰ কানাডাৰ যিটো এলবাৰ্টাৰ ঠাইখনৰ যিবিলাক দৃশ্য আছে সেইবিলাক দিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰিও গৌতম দাৰ বৌ প্ৰাজক্তা বৌৰ যিটো চেনেল আছে, তেওঁ এগৰাকী তাতে ছেক্ৰেট্ৰিছ হয়, মনোৰোগ বিশেষজ্ঞ। আৰু তেওঁ তাত COVID-19 ৰিলেটেড যিবিলাক কথা থাকে সেইবিলাকো বৰ্তমান পোষ্ট কৰি আছে। ইয়াৰ উপৰিও তেওঁ মানে স্বাস্থ্য সম্বন্ধীয় ৰিলেটেড কিছুমান ভিডিঅ' আপলোড কৰে। অসমীয়াতো আছে, ইংৰাজীতো আছে, অসমীয়াত বেছিকৈ আছে হয়তো। মই সম্পূৰ্ণ চেনেলটো গোটেইকেইটা ভিডিঅ' নাই চোৱা, কেইটামান চাইছিলোঁ, অসমীয়াতো আছে। গতিকে আপোনালোকে চাব পাৰে, ডিছক্ৰিপশ্যনত লিংক আছে। দুয়োজনৰ চেনেলকেইটা চাই তেওঁলোকক জনাব যে মোৰ চেনেলৰ পৰা আহিছোঁ বুলি।
এইখিনিয়ে আছিলে ভিডিঅ'টোত যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু এই চেনেলটোত যদি নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই